ধন্যবাদ আমাৰ BPF দলৰ হাইকমাণ্ড মাননীয় শ্ৰীযুত হাগ্ৰামা মহলী ছাৰলৈ। আজি BPF দলত মোক বাছনি কৰাৰ কাৰণে ধন্যবাদ থাকিল। আমাৰ বহুত কেণ্ডিডেট আছিল, মই সবকে একেলগত কাম কৰিম বুলি আশা ৰাখিছোঁ আৰু বিশেষকৈ বাছনি কৰাৰ কাৰণে মই দলক ধন্যবাদ যাচিছোঁ আৰু দলে যেনেকৈ আশা কৰিছে মই দলৰ আশা মতে মই থিয় হ'ব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আৰু সবকে একেলগত লৈ গৈ চলিম বুলি আশা কৰিছোঁ। তো যিটো বৰ্তমান সমস্যা যিটো সংখ্যালঘু ভোটাৰে কিন্তু ইয়াতে ফেক্টৰ কৰে, ইয়াত আজি UPPL ফালৰ পৰা যিটো সংখ্যালঘুৰ পৰা যিটো প্ৰাৰ্থীটো যিটো ঘোষণা কৰিছে, কাৰ সৈতে যুঁজ হ'ব বুলি আপুনি তেনেকুৱা UPPLৰ লগত কোনো যুঁজ নহয়। তেনেকুৱা মই যুঁজ হ'ব বুলি পৰ্বতজৰাত আজিৰ ডেটত মই তেনেকুৱা ভবা নাই। কাৰণ যোৱাবেলি UPPLৰ কেণ্ডিডেট আছিল, UDFৰ কেণ্ডিডেট আছিল, কংগ্ৰেছৰ কেণ্ডিডেট আছিল। আমাৰ পৰ্বতজৰা LACৰ যিখিনি এৰিয়া পৰিছে গোটেইকেইটা এৰিয়াতে এই বাকী দলকেইটাৰ কেণ্ডিডেট আছিল। তো যোৱাবেলি যিখিনি আমি দেখা পাইছিলোঁ সিহঁতৰ জনসমৰ্থনটো একেবাৰে নাই আৰু আমাৰ BPF দল জাষ্ট আমাৰ ক্ষমতাত আহিছে আৰু এতিয়া জনসাধাৰণৰ কল্যাণৰ কাৰণে আমাৰ BPF দলে যেনেকৈ কাম কৰিব, তো মই নাভাবোঁ আমাৰ ৰাইজে বিপৰীত সোঁতত গৈ ভোটদান কৰিব। ৰাইজে আমাৰ লগত আছে, 100% আমি জয়ী হ'ম বুলি আশা কৰিছোঁ। মূল ইছ্যু লৈ আপুনি ৰাইজৰ কাষত যাব কি ইছ্যু? চাওক, ইছ্যুটো বহুত ধৰণৰ আছে। তাত মানে পৰ্বতজৰা সমষ্টিটো গোটেই BTCৰ ভিতৰত চবতকৈ পিছপৰা সমষ্টি, কাৰণ পৰ্বতজৰা সমষ্টিটো আগতে গৌৰীপুৰ আৰু বিলাসীপাৰাৰ সংলগ্ন আছিল আৰু আমাৰ বাকী এৰিয়াখিনিও বহুত পিছপৰা আছিল। আমি ফকীৰাগ্ৰামটো যদি ধৰি লওঁ, যোৱা 5 বছৰ হয়তো আমি ৰুলিঙত আছিলোঁ, তাৰ আগতে আমাৰ প্ৰগ্ৰামটো ৰুলিঙত নাছিল। তো যথেষ্ট ৰাস্তা ঘাট, স্কুল, কলেজ, হস্পিটেল বিভিন্ন ধৰণৰ সমস্যা আছে আৰু সেইখিনি ইছ্যু লৈ ৰাইজৰ মাজত যাম আৰু ৰাইজৰ যিখিনি সমস্যা আছে সেইখিনি আমি 100% সমাধান কৰিবলৈ সক্ষম হ'ম বুলি মই আশা কৰিছোঁ। আপুনি বিজয়ী হ'ব বুলি আশাবাদী? মই 100% ওপৰৱালাৰ ভৰসাত মই 100% জয়ী হ'ম বুলি মই আশাবাদী। আৰু যিহেতু মই পৰ্বতজৰাত যিকেইজন বেলেগ বেলেগ দলৰ পৰা আছে, তো পৰ্বতজৰাৰ বাউণ্ডেৰীটো সিহঁতে ভালকৈ চিনি পায় না নাই নাজানো, কিন্তু মই বিগত আজি 8-9 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে মই পৰ্বতজৰা সমষ্টিত কাম কৰি আছোঁ, চুকে কোণে কাম কৰিছোঁ। বোমাতে কাম কৰিছোঁ, পৰ্বতজৰাত কাম কৰিছোঁ, শ্ৰীৰামপুৰত কাম কৰিছোঁ, জমদুৱাৰত কাম কৰিছোঁ, দুধমাত কাম কৰিছোঁ, ফকীৰাগ্ৰামত কাম কৰিছোঁ। গোটেই এৰিয়াটোত মই কাম কৰিছোঁ। গোটেই সমষ্টিটো মোৰ চব মানুহৰ লগত এটা ভাল সম্পৰ্ক আছে। আৰু বিগত কিছুদিন আগতে মই এইটো কথা আগতেও কৈছিলোঁ, কিছুদিন আগতে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিটো অৰুণোদয়ৰ যিটো টাৰ্গেট আছিল, সেই টাৰ্গেটটো 1,52,000 আছিল আৰু আমাৰ টাৰ্গেটখিনি UPPL চৰকাৰে এচিভ কৰিব পৰা নাছিল। আমাৰ কোকৰাঝাৰ, বিশেষকৈ কোকৰাঝাৰত 2,30,000 আমাৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে। 2,30,000 ৰেচন কাৰ্ড হোল্ডাৰ থকাৰ পিছতো সিহঁতে অনলি 60-70,000 ফৰ্ম ডিজিটাইজ, 85,000 ফৰ্ম ডিজিটাইজ কৰিছে আৰু তাৰ ভিতৰত ফাইনেলাইজ কৰিছে হয়তো 70,000। তো সিহঁতে টোটেল অৰুণোদয়ৰ কাৰণে আমাক চৰকাৰে যিটো সুবিধা দিছিল সেই সুবিধাখিনি সিহঁতে দিব পৰা নাছিল। সিহঁতে নাই বুলি কৈছিল, সিহঁতে চাৰেণ্ডাৰ কৰিছিল। কিন্তু আমাৰ BPF চৰকাৰ অহাৰ লগে লগে যেতিয়া অৰুণোদয় 3.0 ষ্টাৰ্ট হ'লে, তেতিয়া আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত আমাৰ যিখিনি DLMCৰ মেম্বাৰ আছিল, ময়ো ৰবিৰাম ছাৰৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মই তাত কাম কৰিছিলোঁ। পৰ্বতজৰা আৰু বাঘুংৰি সমষ্টিত মই প্ৰায় 45,000 মান অৰুণোদয় মই কৰিবলৈ সক্ষম হৈছোঁ। অৰুণোদয় পোৱাত যিখিনি ক্ৰাইটেৰিয়া সেইখিনি ফুলফিল কৰি ফৰ্ম ডিজিটাইজ কৰিবলৈ মই সক্ষম হৈছিলোঁ। আৰু বিশেষকৈ পৰ্বতজৰাত মোৰ নিজৰ ঘৰৰ পৰাই প্ৰায় আমাৰ যিখিনি লগ ইন কৰি এই যে IDত যিখিনি কি কৰিব লাগে, আমি নিজে সেইখিনি প্ৰায় 25,000 বেনিফিচিয়াৰী আমি প্ৰভাইড কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতো আমাৰ যিটো ডেট আছিল সেই ডেটটো শেষ হোৱাৰ কাৰণে আমি এতিয়াও আমাৰ হাতত অৰুণোদয়ৰ কিছু কোটা খালী আছে, কিন্তু যথেষ্ট মানুহ অৰুণোদয় পাবলৈ বাকী আছে। তো মই 100% আশাবাদী, যিহেতু ৰাইজৰ মাজত কাম কৰিছোঁ, ৰাইজৰ মাজত গৈছোঁ, 100% জয়ী হ'ম বুলি মই আশাবাদী। কংগ্ৰেছৰ সৈতে মূল যুঁজখন হ'ব বুলি মই নাভাবোঁ, কাৰণ কংগ্ৰেছৰ সৈতে মূল যুঁজখন এইটো কাৰণে নহয়, কাৰণ BTCত আমাৰ যি 15টা সমষ্টি আছে, এই 15টা সমষ্টিত কংগ্ৰেছৰ একো মানে প্ৰভাৱ নাই। তো যোৱা BTC ইলেকশ্যনত কংগ্ৰেছে 40টা সমষ্টিত টিকেট দিলে। তো কংগ্ৰেছত যদি ইমানে প্ৰভাৱ থাকিল হয়, 40টা সমষ্টিৰ ভিতৰত কমচে কম এটা সমষ্টিত 8,000 পৰা 10,000 ভোট সিহঁতে পাবলৈ সক্ষম হ'লে। এটা চেণ্টাৰত 10টা, 15টা, 20টাকৈ ভোট পাই 1,000-1,500টাকৈ সিহঁতে ভোট পাইছে। বিশেষকৈ আপোনালোকে শ্ৰীৰামপুৰটো কংগ্ৰেছৰ দুৰ্গ বুলি আমি জানো। এই শ্ৰীৰামপুৰতে আমি কংগ্ৰেছে কিমান 500 ভোট পাইছে। তো
এই কংগ্ৰেছৰ যিটো শোচনীয় অৱস্থা সেইটো আমি দেখা পাইছোঁ। আৰু বৰ্তমান আমাৰ যিহেতু BPF চৰকাৰ চলি আছে, আমাৰ ভোটৰ বিপৰীতে মাইনৰিটি মানুহখিনি নাযায়, মই 100% নিশ্চিত।